হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই ওলাইছোঁ এঠাইলৈ যাবলৈ। ক'লৈ যাওঁ, কি কৰোঁ বলকচোন চাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, গোটেইখিনি গম পাব। এয়া মই লগাই ল'লোঁ অকণমান মুখত ক্ৰীম, বেলেগ একো নহয় বাৰু, মই নলগাওঁৱে বেলেগ। আকৌ চুলিকেইডাল ফণিয়াই ল'লোঁ। তাৰপাছত এয়া এনেকৈ এটা ফুট লৈ মই যাবলৈ ৰেডি যাওঁ। আপোনালোকে চাই থাকক, তাতকৈ কম ক'লৈ যাওঁ। আচলতে আজি আমাৰ আছে বংশীগোপাল দধিমন্থন দলৰ খানা। খানাটিত মোৰ লগতে সকলোকে নিমন্ত্ৰণ কৰিছিল আৰু সকলোৱে আহিলে। এয়া কণ কণ ল'ৰা ছোৱালীবিলাকক ভাত দিছে। বলকচোন এই অনুষ্ঠানটিৰ কথা অকণমান খুৰাৰ মুখেৰে শুনো। একমাহ ধৰি আমি যিটো পৰিশ্ৰম কৰিছোঁ, বাৰগোপাল দধিমন্থন এইবিলাক কৰি আজি আমাৰ অন্তিম দিন। খুব দুখৰ কথা, বাৰগোপালক আজি আমি বিদায় দিম। একমাহ মল্লক সুখে গোটেইবিলাকে আছিল। আজি শেষ দিনত মই গোটেই বাৰগোপালক আনি কিনে আপ্যায়ন কৰিলোঁ, ধৰি ধুই আনি কিনে অন্নমুঠি খাব দিছোঁ আৰু যোৱাৰ সময়ত মই কিবা এটা মানুহে আৰু বিদায় দিম। আৰু এইটো কৰা আচলতে ইচ্ছা আছিল, সেইকাৰণে কৰিছোঁ। আৰু একমাহেদি যিখিনি আমি পৰিশ্ৰম কৰিছোঁ, ঈশ্বৰে যাতে আমাক গোটেইবিলাকে দাঙি ধৰে তাৰ কামনাৰে আজি তেখেতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে এই বছৰৰ নিচিনা আগলৈও এনেকৈ অনুষ্ঠানভাগি চলি থাকক। এতিয়া আমিও ভাত খালোঁ, বহু দেৰিও হৈ গ'ল। এয়া বাৰগোপালক সেৱা চেৱা কৰি আহি ভাত খাই বাবুৱে মোক থ'বলৈ আহিলে। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম আপোনালোকক।